উচ্চৰিকি দ্বিতীয় চিম্বল হ'ল চেহেকি। চেহেকি চিম্বলটো মানুহৰ মুখৰ নিচিনা যেন লাগে দেখিলে, আঁকিবলৈ তেনেকুৱা। প্ৰথমতে নাক বা মুখৰ নিচিনা ডিঙিলৈকে তেনেকুৱা লাগিব। আকৌ তাৰ ওপৰেদি যিটো চিন আছে সেইটো যেন মূৰৰ নিচিনা তেনেকুৱা লাগে। চেহেকি চিম্বলটো এটা ভাৱনাত্মক চিম্বল বা ইম'চনেল চিম্বল বুলি কোৱা হয় চেহেকি চিম্বলৰ কাম হ'ল উৰ্জাক বেলেঞ্চ কৰা। আমি য'তেই উৰ্জা প্ৰদান কৰিম তাতে চেহেকি চিম্বলটো ব্যৱহাৰ কৰিম বা আঁকি পেলাই সেই উৰ্জাটোক আমি বেলেঞ্চ কৰিম। চেহেকি বেলেঞ্চ কিহক বেলেঞ্চ কৰিম আমি? সেই উৰ্জাটোক বা মনক, আত্মা, চিন্তা আৰু সম্পৰ্ক আদি এই আটাইবোৰকে আমি চেহেকিৰে বেলেঞ্চ কৰিব পাৰোঁ। য'তেই হিলিঙৰ প্ৰয়োজন হয় ততে আমি চকুৰে সৈতে চেহেকি চিম্বলটো ব্যৱহাৰ কৰি হিলিং কৰিব পাৰোঁ। চেহেকিয়ে যিহেতু বেলেঞ্চ কৰে, চকুৰে এনাৰ্জিক চেহেকিয়ে বেলেঞ্চ কৰিব আৰু হিলিং সুন্দৰ হ'ব। চেহেকিক আমি ৰঙা ৰঙত কল্পনা কৰিব পাৰোঁ বা ৰঙা ৰঙত কল্পনা কৰা হয়। কেতিয়াবা চেহেকিক সেউজীয়া ৰঙতো কল্পনা কৰা হয়। চেহেকিৰ মিনিং হ'ল বা চেহেকিৰ অৰ্থ হ'ল আনকণ্ডিশ্যনেল লাভ। পৰম পিতাৰ প্ৰতি যি লাভ, যি প্ৰেম চেহেকিক আমি ৰঙা ৰঙত কল্পনা কৰিব পাৰোঁ আৰু কেতিয়াবা চেহেকি সেউজীয়া ৰঙতো কল্পনা কৰা হয়। হিলিঙৰ সময়ত সেউজীয়া ৰঙত আমি চেহেকিক কল্পনা কৰিব পাৰোঁ।